তেওঁলোকে নিজৰ ৰিজাল্টটো নিজে পালে আৰু আগতেও আমি কৈছিলোঁ তেওঁলোকে বৃহৎ ব্যৱধানত আমি জিকিম বুলি কৈছোঁ এতিয়া যিহেতু আপোনালোকে নিজে দেখা পাইছে আমি ডাবুল মানে 100ৰ আমি বেছিকৈ পাইছোঁ আৰু যিটো মানুহ ভয় লাগিছে আৰু এইটো ক'ব প্ৰথম কাম হিচাপে মই মানে শিক্ষাৰ দিশে আগবাঢ়ি কেনেকৈ কাম কৰিব লাগে সেইটো আমি চাই লওঁ তাৰপিছত আমাৰ যি যুৱসকলৰ যি আনিকৈ ইছ্যুটো মই আলোচনা কৰিলোঁ তাৰপিছত পঢ়া শুনি আছে যিহেতু আগুৱাই নিব লাগে প্ৰথমতে ৰাইজৰ লগত মূল প্ৰব্লেম সেইটো আলোচনা কৰি আগবাঢ়িছোঁ এইটোতো বহুতো কাৰণ আছে ইয়াৰ ভিতৰত আমি চৰকাৰ আমাৰ আছে আৰু সেইটো উপ নিৰ্বাচন অন্যান্য বহুত কাৰণ আছে ধন্যবাদটো চবকে জনাব লাগিব ৰাইজক জনাব লাগিব ভোটাৰক জনাব লাগিব আমাৰ প্ৰাৰ্থীত তেখেতসকলৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে অসমৰ মুখ্যমন্ত্ৰী আমাৰ চিফ তেখেত প্ৰমোদ বড়ো আৰু প্ৰাৰ্থীত যিহেতু ভৱেশ কলিতা ডাঙৰীয়া আৰু আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট ৰঞ্জনা নাৰ্জাৰী আৰু দলৰ GSP দলৰ UPPL দলৰ BJP দলৰ অন্যান্য কৰ্মকৰ্তাসকল আৰু ৰাইজ সকলো ভোটাৰসকলক বা ৰাইজক মানে ধন্যবাদ জনাবই লাগিব সেইটো ভৱিষ্যতে পোৱাৰ কিবা আশা কৰিছে নেকি মইতো আশা কৰোঁৱে পালি আৰু বেছিকৈ সমষ্টিখন চাব পাৰিম ভালদৰে চাব পাৰিম আৰু উন্নত যিখিনি কাম সেইটো ভালদৰে কৰিব পাৰিম বুলি মই আশা কৰোঁ